2024. Welcome 2024. সকলোকে গুড মৰ্ণিং। প্ৰথমতে এয়া ৰাতিপুৱাই ঘৰৰ পৰা মানুহজনৰ গাড়ীত ওলাইছোঁ। তাৰ পাছতে কেইবাগৰাকীও সখী একেলগে বাছত উঠি গৈ আছোঁ। বাছখনত ইমানেই ভিৰ, আজি বহিবলৈ ছিটেই নাপালোঁ, থিয় হৈয়ে গৈ আছোঁ। এইফালে মহিলাগৰাকীও কেঁচুৱা লৈ এনেদৰে থিয় হৈয়ে যাব লগা হৈছে। বাছৰ পৰা নামিয়ে উঠিলোঁ টমটমত বা বেটেৰী ৰিক্সাত। আৰু এয়া ফাইনেলি আমাৰ গন্তব্যস্থান পাই গ'লোহি, আমাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়। সকলোকে নমস্কাৰ বন্ধু বান্ধৱীসকল। আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমিও ভালে আছোঁ। আজি আমাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আমি সকলোৱে সমবেত হৈছোঁহি এটি প্ৰীতিভোজৰ বাবে। সেয়েহে আপোনালোকক এই প্ৰীতিভোজতনো আমি কি কি কৰোঁ, কিমান ধৰণৰ আনন্দ ফূৰ্তি উদযাপন কৰোঁ, সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আমাক সকলোকে মৰম দিব। এইবিলাক সখী চাওক, আমি একেলগে কাম কৰি থকা সখী। আপোনালোকে ভিডিঅ'টো চাব দেই। আজি সকলোৱে একত্ৰিত হৈ আমাৰ প্ৰীতিভোজৰ মাধ্যমেদি পুৰণি বৰ্ষটোক বিদায় দি নতুন বৰ্ষ এটা আদৰি ল'বলৈ সকলোৱে সাজু হৈছোঁ। আৰু এনে প্ৰস্তুতি আপোনালোকেও কৰি আছে নহয়নে? আহিছোঁ পিকনিক খাবলৈ, কিন্তু চেলফি মেইন যে, প্ৰথমতে চেলফি, তাৰপিছতহে বাকীবিলাক। সকলোৱে একেলগে ফটো উঠিলোঁ, লগতে ভিডিঅ'টোও আৰম্ভ কৰিলোঁ। আৰু এতিয়া আমাৰ মুখ্যস্থলীলৈ আহি আছোঁ এনেদৰে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব কিন্তু দেই। আৰু এয়া চাওকচোন, আমাৰ কাৰিকৰ দ্বাৰাই আৰম্ভ কৰিলেই। আমি সকলোৱে একেলগে আহি বহিলোঁ আৰু আমাৰ BC জ্যোতিকা বাইদেৱে অনা কমলা আমাক সকলোকে খাবলৈ দিছে। এয়া চাওকচোন, বৰ ধুনীয়া ধুনীয়া কমলাকেইটা। ৰ'দত বহি এনে কমলা খাবলৈ বহুত বেছি ভাল লাগে নহয়নে? আৰু আজি আমাৰ প্ৰীতিভোজৰ বিশেষ উদ্যোগ লৈছে আমাৰ BC প্ৰিয়াংকু হাজৰিকা ছাৰে। আৰু কাৰিকৰ দুজন আনিলেই বুলিয়ে জানো সিহঁতক সকলোবিলাক এৰি দিলেই হ'ব? সেয়েহে সকলো সখীয়ে হাতে পাতে লাগি এনেদৰে শাক কটাত ব্যস্ত হৈ পৰিছে। কথাৰ মহলা, হাঁহিৰ আড্ডা, তাৰ মাজতে সকলোবিলাক কাম এনেদৰেই চলি আছে। এইফালে বাইদেউ, লগত আছে ছাৰ, আৰু ইমান ধুনীয়াকৈ ব্যৱস্থাপনা কৰি আছে, একদম মজা, বঢ়িয়া। আজি হৈছে 29 ডিচেম্বৰ দেওবাৰ আৰু সখীসকলৰ লগত এনেদৰে প্ৰীতিভোজত অংশগ্ৰহণ কৰিবলৈ আহিছোঁ। সঁচাকৈ বহুত বেছি ভাল লাগিছে। এইফালে আমাৰ সখীসকল আজি প্ৰীতিভোজৰ কাৰণে আহিছে দেই। সকলোকে অকণমান দেখুৱাই দিছোঁ। এইফালে কমলা খাই আছে। আইঅ, ইমান ধুনীয়াকৈ প'জ দিছে দেই। এইফালে দুয়োগৰাকী বাইদেউক মাজত লৈ ফটো তুলিবলৈ সাজু হৈছিলোঁ। মই ভিডিঅ' অকণমান কৰিও ৰাখিলোঁ। তাৰ পাছতে এয়া চাওক, অসমৰ অসমীয়া হিচাপে বিয়া, বনভোজ বা নৱবৰ্ষৰ আদৰণি যিয়েই নহওক কিয়, আমাৰ বাবেই বিহু মেইন নহয়নে বাৰু? সেয়ে সকলোৱে লাগি গৈছোঁ বিহু নচাত। আমাৰ বিহু গীতে মাতে নাচে বহু সময় এনেদৰে চলিল বন্ধু বান্ধৱীসকল। আজিৰ দিনটো বহুত বেছি স্মৰণীয় হৈ ৰ'ব। কাৰণটো হ'ল সকলোৱে একত্ৰিত হৈ কথা বাৰ্তা, হাঁহি আনন্দ, খোৱা লোৱা। এইফালে চাওকচোন, বাইদেউ কেইগৰাকীৰ ওচৰলৈ আহি ময়ো একাপ খাই দিলোঁ নহয়। ইমান ধুনীয়া মিঠা, ইমান ৰঙা বগা সখীজনী দেখিছে? বা পুৰা ফূৰ্তি, ৰীল বনোৱা আৰু ফটো। এইফালে সকলোৱে ৰীল বনোৱাত ব্যস্ত। ফ্ৰেণ্ডছ, লাইন চাওক, লাইন ফটো মৰা আৰু ৰীল বনোৱাৰ কাৰণে। ফটো, ৰীল, চেলফি, ভিডিঅ' ছুপাৰ হিট।
দেখিছেনে বাৰু মই একো কিবা ক'বলৈ পোৱাই নাই সখীসকলে পূৰা ধুনীয়াকৈ চিঞৰি আছে নহয় সেইকাৰণে তেখেতসকলৰ বিলাকেই শুনক আৰু মইনো কি ক'ম এই এইফালে বৰ্ণালী এয়া বাইদেউ লগতে এইফালে আমাৰ ছাৰকো অকণমান তুলি ৰাখিলোঁ আৰু চাওকচোন মাছ মাংস দালি ভাত সকলোবিলাক সাজু হৈ গ'ল এতিয়া সকলোৱে লগে ভাগে ধুনীয়াকৈ বহা আৰু খোৱাহে কথা সকলোবিলাক ঠিকে থাকে হৈ যোৱাৰ পাছত এয়া খোৱাৰ পৰ্ব আৰম্ভ কৰা হৈছে প্ৰথম বেজটোত মই বহিবলৈ নাপালোঁ অকণমান দিয়া লোৱা কৰাতে সহযোগ আগবঢ়াইছোঁ ভাজি হাঁহ মাংস এইবাৰ আমি খাবলৈ বহিছোঁ বন্ধু বান্ধৱীসকল যিসকলে প্ৰথমবাৰত খাইছিল তেখেতসকলে এতিয়া বিতৰণ কৰিব ভাত মাছ মাংস পনীৰ যাৰ যি ইচ্ছা তেনেকৈ খোৱাৰ ব্যৱস্থাপনা বিদায় ল'লোঁ বাই বাই আকৌ লগ পাম এয়া আমি প্ৰীতি ভোজৰ পৰা ওলাই আহিলোঁ আৰু সকলোৱে ঘৰা ঘৰি গ'ল আশা কৰিছোঁ এই বৰ্ষটোৱে সকলোৰে জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনক আৰু 2024 চনটোক জনাইছোঁ বিদায় আৰু 2025 চনটোক আমি আদৰণি জনাইছোঁ সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনক তাকে আশা ৰাখিলোঁ আজিলৈ আহিছোঁ বাই বাই